সো আজি জুবিন দা ঢুকুৱা ইমান দিন হ'ল, বাট এতিয়ালৈকে জুবিন দায়ে জাষ্টিছ পোৱা নাই। আমি এতিয়ালৈকে গমেই পোৱা নাই যে জুবিন দাৰ লগত হৈছিল কি। বাট দ্য মেইন থিং ইজ ডেট জুবিন দা যোনটো সময়ত ঢুকাইছিলে সেইটো সময়ত সবে যেতিয়া ট্ৰেণ্ডিং চলাইছিল জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগ, সেইবোৰ এতিয়া দেখোন দেখিবলৈ কম পৰা গৈছে। গম পাইছোঁ মানুহবোৰ নিজৰ লাইফত বিজি হৈ গৈছে, চ' এইটো বেয়াও নহয়। চ' মানুহ নিজৰ লাইফত নিজৰ কামটো কৰি যাবই লাগিব। বাট ষ্টিল 24 ঘণ্টাৰ ভিতৰত মানুহে 1 মিনিট এটা উলিয়াই পেলাই যদি সেই ট্ৰেণ্ডটো কণ্টিনিউ কৰে, তেন্তে গভৰ্ণমেণ্টৰ ওপৰত প্ৰেছাৰটো কণ্টিনিউ হৈ থাকিব। তেতিয়া আমি আশা কৰিব পাৰোঁ যে আমাৰ মৰমৰ জুবিন দায়ে ন্যায় সোনকালে পাব। আৰু এটা কথা, আমি দেখিছিলোঁ আগতে ৰাস্তাত নামি পেলাই বহুত পলিটিকেল পাৰ্টিয়ে ন্যায় যাত্ৰা কৰিছিলে, তো এতিয়া সেইবিলাকো নাইকিয়া হৈ গ'ল। বহুত পাৰ্টিয়ে কৈছিল যে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত নিজে মই ৰাস্তাত আহি পেলাই সিহঁতিও আপোনাৰ ন্যায়ৰ কাৰণে দাবী কৰিব। চাৰ্জশ্বিট দাখিল কৰিলে, কিন্তু এতিয়া আমি সেইটোও দেখিব পোৱা নাই যে ৰাস্তাত আহি পেলাই তাহাঁতিও ন্যায়ৰ কাৰণে একো কৰা নাই। চ' সেইখিনিয়ে ক'ব লগা আছিলে যে আমাৰ সাধাৰণ নাগৰিকৰ ওপৰত, আমাৰ ওপৰত এইটো যে আমি জুবিন দাক কেনেকৈ কিমান সোনকালে আমি ন্যায় দিব পাৰোঁ। চ' চবে যদি ডেইলি এদিনৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত 1 মিনিট সময় উলিয়াই হেছটেগটো কণ্টিনিউ ৰাখে, এটলিষ্ট তেতিয়া আমি আশা কৰিম যে চৰকাৰৰ ওপৰত প্ৰেছাৰ পৰিব আৰু আমাৰ জুবিন দাৰ লগত কি হৈছিলে আমি এইটো গম পাম সোনকালে। চ' এইখিনিয়ে ক'ব লগা আছিলে। জয় আই অসম, জয় জুবিন দা।